আগষ্টৰে উদযাপন কৰা হয় কামৰূপ জিলা দিৱস। জিলা দিৱসৰ লগত সংগতি ৰাখি পুৱাই আমিনগাঁৱৰ সংহত উপায়ুক্ত কাৰ্যালয়ত চৌহদৰ পৰা উলিওৱা হয় বৃহৎ চাইকেল ৰেলী। এই চাইকেল ৰেলীত অংশগ্ৰহণ উপায়ুক্ত কীৰ্তি জল্লিৰ। উল্লেখযোগ্য যে এই জিলা দিৱসৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব লাচিত বৰফুকনৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তি। আৰু এই বিষয়ে অধিক জনাব আমাৰ সাংবাদিক দিগন্ত বৰদলৈ। কামৰূপ জিলা দিৱস আৰু কামৰূপ জিলা দিৱসৰ আৰম্ভণিৰ কাৰ্যসূচী হিচাপে চাইকেল ৰেলী ওলোৱা হৈছে। দেখুৱাইছে এক এক্সক্লুচিভ দৃশ্য। কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লিয়ে এনেধৰণে চাইকেল চলাইছে। মই পোনপটীয়াভাৱে এই দৃশ্য দেখুৱাই আছোঁ আৰু তেখেতৰ লগত পোনপটীয়াভাৱে কথা পাতিম। যিহেতু আজি চাইকেল ৰেলীৰ লগত সংগতি ৰাখি যি ৰাতিপুৱাই ডিচিএমক এনেধৰণে চাইকেল চলোৱা দেখা গ'ল। কিমান বছৰ পিছত চাইকেল চলালে? আমি অলমোস্ট আই থিংক 20 বছৰ পিছতে চলাইছোঁ। নাই 15 বছৰ পিছত। আপুনি স্কুলত বা কলেজত থাকোঁতে চলাইছিলে? হয় 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 আমাৰ এদিন স্কুলতে লাষ্ট হৈছিলে। আমাৰ এটা পিংক চাইকেল আছিলে লেডি বাৰ্ড। আজি পিছত চলাৰ চান্স পালোঁ। একচুৱেলি মোক কামৰূপ জিলা মানে অন ফুট চাব বিচাৰিছোঁ। জেনেৰেলি আমি গাড়ীত তেজিকে যাওঁ, কামতে যাওঁ। আজি লাগিলে আমাৰ জিলাৰ মানে সৌন্দৰ্য যে আছে ये एक्सपीरियंस करार कारण नदीर পৰা আমি যে रूट লৈছিলোঁ ये अनुभूतिर कारण मैं आज साइकेल चलालो एंड आमार जिलार बिउटी आमार स्टेटर बिउटी प्रमोट करार कारण आज এটা উল্লেখযোগ্য দিন যে আপোনালোকে কামৰূপ জিলা দিৱস উদযাপন কৰিব। কি কি কাৰ্যসূচী আছে? আজি আমাৰ প্ৰথমতে প্লান্টেশন হ'ব, ব্লাড ডোনেশ্যন ড্ৰাইভ আছে। তাৰপিছত আপুনি যেনেকৈ জানে লাচিত আমাৰ চাৰাইঘাটতে যুদ্ধ কৰি তেওঁ মানে বীৰ লাচিত হৈছিলে। আমাৰ 150 ইয়াৰ্ছ আমাৰ 400 ইয়াৰ जो एनिवर्सरी আমি চলাই আছোঁ। उसके मेमोरी में আমি আমাৰ ডিসি অফিসত লাচিতৰ এটা মূৰ্তি বনাইছিলোঁ। আমাৰ माननीय मुख्यमंत्री सर आज আহিব, उसका इनॉग्रेशन करेंगे। তাৰপিছত আমি আপুনি যেনেকৈ জানে ৰীমা দাস যে वर्ल्ड प्रख्याति पाले তেওঁ আমাৰ ভিলেজ ৰকষ্টাৰ্ছৰ কাৰণে অস্কাৰো গৈছিলে। বুলবুল কেন সিং करके আমি এটা মুভি স্ক্ৰিনিং কৰি আছোঁ। আগেন কামৰূপ জিলাৰ সৌন্দৰ্য তেওঁ কেপচাৰ কৰিলে, গাঁৱৰ পৰা যে সুন্দৰতা আছে। তাৰপিছত আমাৰ এটা কুইজ আছে কামৰূপ জিলাৰ পৰা কালচাৰ, হিষ্ট্ৰী, ফেমাছ পাৰ্চনেলিটিজ এনেকৈ নিচিনা। তো কেছ প্ৰাইজেছ এট্ৰেক্টিভ আছে। তাৰপিছত আমাৰ অফক'ৰ্ছ কালচাৰেল পাৰফৰ্মেঞ্চেছ আছে এণ্ড দেন পিছত আমাৰ ডিচি ষ্টাফসকলৰ লগতে আৰু পাব্লিকো আহ্বানিত আছে, আমি ডিনাৰ কৰিম। গতিকে বিভিন্ন কাৰ্যসূচীৰে আপোনালোকে জিলা দিৱস উদযাপন কৰিব। তাৰ মাজতে সুধিছোঁ জিলাখনৰ বয়স কিমান হ'ল? জিলাখন বয়স আপুনি জনাব প্ৰাগজ্যোতিষপুৰৰ পৰা আহি আছে। মহাভাৰত 3rd century BC লিখিছিলে, তাতো প্ৰাগজ্যোতিষপুৰা মেনশ্যন আছে। তো আপুনি কওকচোন বয়স কিমান হ'ব? ইট ইজ আই থিংক ইন মাই মাইণ্ড ইট ইজ ফৰ এভাৰ য়ং এণ্ড ইট ইজ দ্যাট ইউথ যে আমি কওঁ এনাৰ্জি আছে। আই থিংক ইট ইজ আ ইউথ উইথ ফুল এনাৰ্জি এণ্ড ব্ৰাইট ফিউচাৰ টু গ' হেড। তো কামৰূপ জিলাৰ বাসীসকলকে হেপী বাৰ্থডে জন্মদিৱসৰ কাৰণে শুভেচ্ছা থাকিল। গতিকে এইখন ঐতিহাসিক জিলা বুলি ক'ব লাগিব। তাৰ মাজত আপোনাক সুধিছোঁ, আপোনাৰ দিনত আপুনি কামৰূপ জিলা দিৱস উদযাপন কৰিবলৈ গৈ আছে। ইয়াত কেইবাজনো ডিচি আছিলে, কিন্তু আপোনাৰ দিনত গতিকে এটা উল্লেখযোগ্য দিন আপুনি ৰিমেম্বাৰ কৰিব গৈ আছে, কেনেকুৱা লাগিছে? আমাৰ এই একচুৱেলি এইটো কাৰণে মই চাইকেলো চলালোঁ। মানে আমাৰ দৌল গোবিন্দ ইমান পুৰণা কয়, দ্বাপৰ যুগ কয়। আমাৰ ডিচি অফিচৰ পৰা ব্ৰহ্মপুত্ৰ নদীতে আমি ইমান মানে ইতনা প্লেজেণ্ট আমাৰ বিউটি যে আছে, ইমান মানে বৰ্ণাতীত যেনেকৈ কওঁ। এণ্ড আমাৰ সময়তে এটা মানে অনুষ্ঠান হৈ আছে, খুব ভাল লাগি আছে, খুব প্ৰাউড লাগি আছে কি আমাক এটা অপৰচুনিটি পালোঁ কি ইমান হিষ্টৰিক ডিষ্ট্ৰিক্ট, ইমান ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট, ইমান গৌৰৱৰ ডিষ্ট্ৰিক্ট আমাক মানে চাৰ্ভ কৰাৰ কাৰণে এটা অপৰচুনিটি পালোঁ। আমি মানে ভগৱানক বিশেষকৈ ধন্যবাদ ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ ক'ব বিচাৰিছোঁ কি তেওঁ আমাক মানে বিশেষকৈ ট্ৰাষ্ট কৰি ইয়াত লৈ আহিছিলে। আৰু এই দিনটো আপুনি গোটেই জীৱনটোত আপুনি মনত ৰাখিব? হয় হয় হয়, বিকজ চাইকেলো চলালোঁ। আমাৰ টিমৰ পৰা মানে বিশেষকৈ মানে স্পেচিয়েল প্ৰিপেৰেশ্যন কৰি আছোঁ। লাষ্ট উইক সকলো দিন মানে বহি কাম কৰি আছিলোঁ। দিজ মেমৰিজ উইল ফৰ এভাৰ ৰিমেইন এণ্ড চাইকেল চলাওঁতে। ধন্যবাদ জনাইছোঁ দিগন্ত বৰদলৈ।